আজি কোকৰাঝাৰত আমাৰ দলৰ এখন জনসভা কৰা গ'ল আৰু এই জনসভাত যি ধৰণৰ উৎসাহ উদ্দীপনা আমি দেখিছোঁ, ইয়াৰ পৰা আমি নিশ্চিত যে আমাৰ মিত্ৰ দলে ইয়াৰ পৰা কোকৰাঝাৰ লোকসভাত বিপুল ভোটত বিজয়ী হ'ব। যোৱা দুটা টাৰ্ম আমি কোকৰাঝাৰ লোকসভাটো আমাৰ মিত্ৰ দলৰ হাতলৈ আনিব পৰা নাছিলোঁ আৰু সেইকাৰণে আমাৰ লক্ষ্য আছিল যে এইবাৰ কোকৰাঝাৰৰ লোকসভাটো আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক উপহাৰ হিচাপে দিব লাগিব। আৰু আমাৰ ইয়াত যিহেতু BTRত আমাৰ UPPL আৰু বিজেপিৰ মিত্ৰ দলৰ চৰকাৰ আছে আৰু ৰাজ্যতো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সুন্দৰভাৱে সমিল মিলেৰে আগবঢ়াই লৈ গৈ আছোঁ। গতিকে আমি এইবাৰ ইয়াত যাৰেই প্ৰাৰ্থিত্ব নহওক কিয়, আমাৰ মিত্ৰ দলৰ যি প্ৰাৰ্থীয়ে নহওক কিয়, তেওঁক আমি বিপুল ভোটত বিজয়ী কৰাব লাগিব আৰু তাৰ কাৰণে আমাৰ সাংগঠনিক কাম কিছুদিনৰ পৰা চলি আছিল। আজি কোকৰাঝাৰৰ প্ৰথমখন জনসভা আৰু এইখন জনসভাত যি ধৰণে ৰাইজ হিলদল ভাঙি ওলাই আহিছে, তাৰ পৰা আমি নিশ্চিত যে এইবাৰ আমি কোকৰাঝাৰ লোকসভা আসনখন দখল কৰিব পাৰিম। স্যাৰ, বিজেপি দলৰ প্ৰতিনিধিত্ব হোৱাৰ সম্ভাৱনা আছে নেকি? কথাটো এনেকুৱা যে আমি এটা কথা স্পষ্টতাৰে ৰাখিব যে আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু যি আমাৰ মিত্ৰ দল আছে AGP, UPPL, গণশক্তি, আমাৰ যি মিত্ৰ দল আছে, এই মিত্ৰ দলে আমি সম্পূৰ্ণ বুজাবৰাই ইলেকশ্যন খেলিম। গতিকে মিত্ৰ দলৰ প্ৰাৰ্থী যেতিয়ালৈকে ঘোষণা নহয়, কোন দলৰ প্ৰাৰ্থী হ'ব সেইটো কোৱাটো উচিত নহয়। বা আমি নিশ্চয়কৈ আশা ৰাখিম যে যি চিম্বল যিয়ে নহওক কিয়, ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ প্ৰাৰ্থী, তাৰমানে NDA প্ৰাৰ্থী সিমানেই আৰু। গতিকে আমি মিত্ৰ দলৰ প্ৰাৰ্থীৰ কাৰণে আমাৰ প্ৰস্তুতি চলাই আছোঁ। BPF বহুত জইন কৰি আছে, কোকৰাঝাৰ BJP 250ৰ অধিক যোৱাকালিও। চাওক, আজিও অজস্ৰ BPFৰ পৰা বহু বেলেগ বেলেগ সংগঠনৰ পৰা আক্ৰাছুৰ প্ৰাক্তন সদস্য বা প্ৰাক্তন সভাপতিকে আদি কৰি BPF, কংগ্ৰেছ দল, বিভিন্ন লোক আজিও জইন কৰিছে আমাৰ ওচৰত। ৰাজনৈতিক দলত যোগদান কৰা বা কোনোবা বেলেগ দলত যোগদান কৰা এটা পদ্ধতি আৰু এই চলি থাকিব। আৰু আজিৰ তাৰিখত আপোনালোকে আজিৰ সভাখনৰ পৰা নিশ্চয় অনুমান কৰিব পাৰিছে যে আমাৰ দলৰ সাংগঠনিক শক্তি কোকৰাঝাৰত কি পৰ্যায়ত আছে, সেই কথাটো আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰে। আৰু ইয়াত কোন জইন কৰিছে, কোন জইন কৰা নাই সেইটো লৈ আমি নাভাবোঁ, কিন্তু আমি বিশ্বাস ৰাখোঁ যে আজি যিসকল লোক যোগদান কৰিছে, মানে শতাধিক যুৱক যুৱতী আজি যোগদান কৰিছে, এই যুৱক যুৱতীসকলক দেখিলেই গম পোৱা যায় যে সাংগঠনিক দক্ষতা থকা বহু যুৱক যুৱতী আমাৰ মাজলৈ আহিছে। আৰু আগতেও বিভিন্ন দলৰ নেতৃত্ব লোৱা, বিশেষকৈ আক্ৰাছুত জিলা পৰ্যায়ৰ নেতৃত্ব লোৱা, BPFত জিলা পৰ্যায়ৰ নেতৃত্ব লোৱা বহু লোকে আহিছে। সেইসকলে মই ভাবোঁ যে সেইসকলৰ যোগদানে আমাৰ দলটোক শক্তিশালী কৰিব।